নমস্কাৰ আজি আমি আহিছিলোঁ আমাৰ নামঘৰীয়া নামৰ যিখন উপন্যাস অতুলানন্দ গোস্বামীৰ সেই নামঘৰীয়াৰ যিটো পটভূমিত আচলতে নামঘৰীয়াখন তেওঁ ৰচনা কৰিলে সেই পটভূমিটো চাবৰ কাৰণে আমি আজি আহিছিলোঁ এই ককিলা আধাৰ সত্ৰৰ এইফালেদি আচলতে আমি এতিয়া আছোঁ ৰংদৈ যিটো ভগনীয়া গাঁৱত এটা ধুনীয়া পৰিৱেশ সঁচাকৈ বৰ শান্ত এটা পৰিৱেশ দেই আমি মানে বহুত দিন ভাবি আছিলোঁ আমি বোলো এইপিনে উপন্যাসখন পাঠ হৈ আছে আমি জেগাটো এবাৰ চাই আহোঁ মানে আৰু উপন্যাসখনত সেই প্ৰাকৃতিক দৃশ্যৰ যি বৰ্ণনা হৈছে তাৰ কিছু আভাস পোৱা যায় আভাস মানে গোটেই সম্পূৰ্ণ ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আমি অলপমান ভিডিঅ' দেখুৱাম ক্লিপছ দেখুৱাম চাই যাব আমাৰ ৰেডিঅ' 2021 ইউটিউব চেনেলত বৰ্তমান সম্প্ৰচাৰিত হৈ থকা অতুলানন্দ গোস্বামীৰ অসম সাহিত্য সভাৰ 1991 চনৰ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ সাহিত্য বঁটাৰে সন্মানিত উপন্যাস নামঘৰীয়াৰ এয়া মূল পটভূমি ৰংদৈ ভগনীয়া গাঁৱৰ বৰনামঘৰ এটা সুন্দৰ পৰিৱেশ ভালকৈ মন কৰিব এই যে আবেলি গৰুবোৰ ঘৰলৈ ঘূৰি আহিছে আৰু লগতে এটা ইণ্টাৰেষ্টিং মানে এনেকুৱা এইকাৰণে কৈছোঁ কাৰণ এনেকুৱা দৃশ্য বহুত কমেই দেখা পোৱা যায় ম'হৰ এটা জাক গৈ আছে ম'হৰ জাকৰ তাৰমানে যিটো বৰ ম'হ যিজনী ডিঙিত এটা মানে টিলিঙা এৰি থোৱা থাকে ঘণ্টা এটা সেই ঘণ্টা চাউণ্ডটো শুনিবলৈ পাব যদি ইচ্ছা কৰে অলপ ভালকৈ মন দিব লাগিব চ' ম'হৰ জাকটো হৈছে এইটো বৰ ম'হজনী ডিঙিত টিলিঙা এটা থাকে ঘণ্টা এটা থাকে মানে সেই ঘণ্টাটো অনুসৰণ কৰি পেলাই বাকী ম'হজাক অহা যোৱা কৰি থাকে আৰু ঘণ্টা থাকিলে মানে সুবিধা হয় ম'হজাকটো বিচাৰিবলৈ